নমস্কাৰ বন্ধুসকল, আপোনালোক যদি শিক্ষক হ'ব বিচাৰিছে বন্ধুসকল তেনেহ'লে DLEDৰ এডমিশ্যন নটিচ আহিছে বন্ধুসকল। আৰু এই DLEDত এডমিশ্যন কৰোঁতে কি কি কৰিব লাগিব বন্ধুসকল, গোটেই কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম বন্ধুসকল। আগতে প্ৰথমে কৈ আছোঁ বন্ধুসকল, আমাৰ ষ্টাডি পঢ়াৰ এটা চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ভিডিঅ' চোৱাৰ বাবে বন্ধুসকল। এডমিশ্যন নটিচ আহিছে DLEDৰ পৰা। ইয়াত লিখা আছে 2 year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED কোৰ্ছ 2021-2023 কাৰণে বন্ধুসকল অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব বন্ধুসকল। যিসকলে ইচ্ছুক প্ৰাৰ্থীয়ে DLEDত এডমিশ্যন কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে ইয়াত প্ৰি এণ্ট্ৰি টেষ্ট হ'ব বন্ধুসকল 2021। আৰু কোৰ্ছটোত কি কৰিব এডমিশ্যন হওঁতে কি কৰিব লাগিব বন্ধুসকল, আপোনাৰ ইয়াত কোৱালিফিকেশ্যন যদি চাওঁ, কোৱালিফিকেশ্যন আপোনাৰ বিচাৰি আছে আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ 50% মাৰ্ক থাকিব লাগিব বন্ধুসকল। আৰু আপুনি যদি SC ST হয় তেনেহ'লে 5% মাৰ্ক আপোনাৰ কম হ'লে হ'ব, মানে 45% হ'লে হ'ব বন্ধুসকল। আৰু ইয়াৰ বয়স যদি চাওঁ বন্ধুসকল, আপোনাৰ বয়স বিচাৰি আছে 18 পৰা 34 বছৰৰ ভিতৰত হ'ব লাগিব আপোনাৰ বয়স। আৰু SC ST এই কাৰণে 2 বছৰৰ কি আছে বন্ধুসকল ৰিলেক্সেশ্যন আছে, এজ ৰিলেক্সেশ্যন। আৰু আপোনাৰ ৰিজাৰ্ভ যদি চাই আপুনি ইয়াত OBC MOBC SC ST কাৰণে ৰিজাৰ্ভ আছে বন্ধুসকল চিট। এইটো আপুনি এই ৱেবছাইটত তেওঁলোকৰ ৱেবছাইটত গৈ যাব পাৰিব বন্ধুসকল। আৰু কেনেদৰে এপ্লাই কৰিব বন্ধুসকল, এপ্লাই কৰোঁতে আপোনাৰ এই ৱেবছাইটত আপোনাৰ এপ্লাই কৰিব লাগিব। আৰু আপোনাৰ 400 টকাৰ ফিজ এটা দিব লাগিব, অনলাইন পে' কৰিব লাগিব। আৰু এডমিট কাৰ্ড আপুনি এপ্লাই কৰাৰ পিছত আপুনি এডমিট কাৰ্ডখন পাব 21 জুন তাৰিখে বন্ধুসকল তেওঁলোকৰ ৱেবছাইটতে পাব। আৰু এডমিট কাৰ্ডখন ডাউনলোড কৰোঁতে আপুনি এপ্লিকেশ্যন নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো দি ডাউনলোড কৰিব পাৰিব বন্ধুসকল। আৰু আপুনি যদি ভেন্যু ফৰ প্ৰি এণ্ট্ৰি টেষ্ট যায় বন্ধুসকল, ইয়াত কি বিচাৰিছে, প্ৰি এণ্ট্ৰি টেষ্ট হওঁতে আপোনাৰ 27 জুন 2021 টেষ্ট হ'ব বন্ধুসকল। আৰু ইয়াত এটা কথা জানি ল'ব বন্ধুসকল, দি ডেট মে বি চেঞ্জ বন্ধুসকল। যিটো আমাৰ বৰ্তমান ক'ভিড চিচুৱেশ্যন চলি আছে বন্ধুসকল, এই চিচুৱেশ্যনত চাওঁতে বন্ধুসকল এই ডেটটো চেঞ্জো হ'ব পাৰে বন্ধুসকল, এইটো লিখি দিছে। আৰু আপোনাৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব বন্ধুসকল 10 মে 2021 পৰা। আৰু আপোনাৰ অনলাইন এপ্লিকেশ্যনৰ ডেটটো চেঞ্জ হ'ব 27 মে 2021 বন্ধুসকল। আৰু নেক্সট আমি ইয়াতে আমি এই DLEDত যিসকল বন্ধু বান্ধৱী এপ্লাই কৰিব, এই চিলেবাছ কেইটাও আমি অলপ কৈ দিওঁ বন্ধুসকল। তো বন্ধুসকল যিসকল বন্ধু বান্ধৱী DLEDত এপ্লাই কৰিব তেওঁলোকৰ ইয়াত চিলেবাছো আছে বন্ধুসকল। আপুনি আপোনাৰ এক্সাম যিখন হ'ব, আপোনাৰ এক্সামত কি পঢ়িব লাগিব বন্ধুসকল। এক্সামত আপুনি ছেশ্যন 2টা হ'ব, এক্সাম এদিনাই হ'ব আৰু ছেশ্যন 2টা হ'ব বন্ধুসকল। এটা পেপাৰত 2টা ছেশ্যন হ'ব। আৰু আপোনাৰ টোটাল মাৰ্ক থাকিব এক্সামৰ 100 আৰু টাইম থাকিব 2 ঘণ্টা। আৰু আপোনাৰ কুৱেশ্যন থাকিব, টাইপ অফ কুৱেশ্যন মক টেষ্ট হ'ব, আপোনাৰ নাম্বাৰ অফ কুৱেশ্যন 100টা থাকিব। মাৰ্ক বন্ধুসকল এটা কুৱেশ্যনত এটা মাৰ্ক থাকিব আপোনাৰ। আৰু বন্ধুসকল আপোনাৰ কুৱেশ্যন আৰু আপোনাৰ এক্সামৰ মাৰ্কিং চিষ্টেমটো যদি চাই বন্ধুসকল, ইয়াত আপোনাৰ কি হ'ব বন্ধুসকল, OMR শ্বীটত এক্সাম হ'ব। আৰু এটা কুৱেশ্যন যদি আপুনি এটা কুৱেশ্যনৰ উত্তৰ যদি আপুনি ভুল দিয়ে তেনেহ'লে আপোনাৰ 0.25 মাৰ্কছ কাটিব। মানে বন্ধুসকল আপোনাৰ যদি 4টা কুৱেশ্যন ভুল হয় আপোনাৰ এটা মাৰ্ক কাটি যাব বন্ধুসকল। আৰু ছেশ্যন 1ত আপোনাৰ কি থাকিব বন্ধুসকল, জেনেৰেল ইংলিছ থাকিব 10 মাৰ্কৰ আৰু 10 মাৰ্কৰ। আৰু জেনেৰেল নলেজ থাকিব 15 মাৰ্কৰ আৰু ৰিজনিং থাকিব 10 মাৰ্কৰ। আৰু ছেশ্যন 2ত আপুনি যদি চাই বন্ধুসকল 65 মাৰ্ক থাকিব টোটাল। আপোনাৰ জেনেৰেল মেথামেটিক্স ইয়াত থাকিব 15 মাৰ্কৰ, জেনেৰেল ছায়েন্স EVS থাকিব আপোনাৰ 15 মাৰ্কৰ, ছ'চিয়েল ছায়েন্স থাকিব আপোনাৰ 20 মাৰ্কৰ। আৰু লেংগুৱেজ অসমীয়া বাংলা বড়ো আপোনাৰ 15 মাৰ্কৰ থাকিব বন্ধুসকল। আৰু ইয়াত আপুনি এইখিনি মানত আপুনি ভালকৈ জানিব পাৰিব ছেশ্যন 1ত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব, ছেশ্যন 2ত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব বন্ধুসকল। আৰু আপুনি এই ন'টিফিকেশ্যনখন যদি ডাউনলোড কৰিব বিচাৰে বন্ধুসকল, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব বন্ধুসকল। আৰু বন্ধুসকল এইখিনিয়ে, ভিডিঅ'টো চাই কেনে লাগিলে, ভাল লাগিলে লাইক কৰক। আৰু যিসকল বন্ধু বান্ধৱী শিক্ষক হ'ব বিচাৰে বা DLEDত এডমিশ্যন হ'ব বিচাৰে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু আমি নেক্সট যেতিয়া DLED এপ্লাই হ'ব আমি
কেনেকৈ এপ্লাই কৰে তাক আমি নেক্সট ভিডিঅ'ত জনাই দিম আৰু চেনেলটোক সেইকাৰণে বন্ধুসকল ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জনাওক ভিডিঅ'টো কেনে লাগিলে। এইখিনি বন্ধুসকল, থেংক ইউ, ধন্যবাদ, জয় অসম।